জুবিন দাই ভাবেনে নিজকে তেখেতৰ বয়স যেতিয়া 50 বছৰ হৈছে? বাপৰে একেবাৰে নাভাবে সেই চব এটা নম্বৰ বুলি কয়, এইবোৰ এটা নম্বৰ। সেইদিনা আমি একদম ষ্ট্ৰং সদায় এনেকৈ থাকিব লাগিব। আমি বাঘ, সিটো কয় ন মই এটা বাঘ। কাৰণ এতিয়া জুবিন সেই আগৰ সেই 22 বছৰীয়া জুবিন নাই, এতিয়া বয়স আহিছে। সেই বয়স মতে অলপ চিডিউল দিব লাগিব, নিজক দেখাটো বুলি টাইম দিব লাগিব। জুবিনে না নকয়, তাৰমানে ৰাতি আমি প্ৰগ্ৰেম কৰি ৰাতিপুৱা ধৰক 7টা বজাত আমি হোটেলত সোমাওঁ, সেইখিনি সময়ত আৰু মানুহ ৰখি থাকে। সি মানে এই জুবিন দাক কোনোবা বিধৱা আশ্ৰম, কোনোবা অনাথ আশ্ৰম, কিবা যাওঁগৈ দে, জুবিন দাক শুই ল, নাই মানুহখিনি ৰখি আছে, বেয়া পাব। চ' সেই সেনেকৈ তাৰমানে ৰেষ্টনেছটো কম হৈ যায়, কাৰণ কাকো না নকয়। চ' সেইকাৰণে সেই কৈছে মোৰ টোপনিটো কম। মই তেতিয়া কৈছোঁ তই শুব লাগিব। কৈছোঁ এই টোপনি মানে চিনেমা হ'লে মোৰ 10টা টেনশ্যন আহি যায়, সেইবোৰ কামে ভাবি থাকে কাৰণে মোৰ টোপনিটো কম হয়। জুবিন গাৰ্গে স্বাস্থ্যৰ প্ৰতি কি ধৰণে যত্ন লৈছিলে শেহতীয়াভাৱে কওকচোন। চ' আমাৰ যেতিয়া আমি লাষ্ট ঠিকে আছে, যেতিয়া আমি বম্বেৰ পৰা উভতি আহিলোঁ, লাষ্ট যেতিয়া জুবিনৰ চবে জানে যেতিয়া বেমাৰ হৈছিল, ধুনীয়া চিডিউল চলি আছে। আৰু চবে আপোনালোকে দেখিছে এইবাৰ বিহু ইমান ধুনীয়া, আৰু ইমানবাৰ প্ৰগ্ৰেম কৰিছে। 1.5 মাহ আমি 40খনমান চব প্ৰগ্ৰেম কৰি দিছোঁ নন ষ্টপ। চব দেহা ভালে আছে। কিন্তু এতিয়া কি হয়, সেইদিনা ইনফেক্ট মোক মানে আমি 17 তাৰিখে জুনাইত প্ৰগ্ৰেম কৰিছোঁ, তাৰপৰা আমি গুৱাহাটী আহিলোঁ, সি ডিব্ৰুগড় গুচি গ'ল। সেইদিনা এনেকৈ মোক কৈছে মোৰ মানে অলপ টোপনিটো কম হৈছে, ষ্ট্ৰেছ হয়। যেতিয়াই মই চিনেমাৰ কাম আৰম্ভ হওঁ মই মানে অলপ ষ্ট্ৰেছ। এতিয়া সি চিনেমাৰ কাম আৰম্ভ কৰিছে আকৌ, নিজৰ চিনেমা এতিয়া 2-3খন হাত লৈছে। চ' সেইকাৰণে সেই কৈছে মোৰ টোপনিটো কম। মই তেতিয়া কৈছোঁ তই শুব লাগিব। কৈছোঁ এই টোপনি মানে চিনেমা হ'লে মোৰ 10টা টেনশ্যন আহি যায়, সেইবোৰ কামে ভাবি থাকে কাৰণে মোৰ টোপনিটো কম হয়। চ' এতিয়া মই ভাবোঁ এইটো হাই টাইম, সেইটো আমি নহয়, জুবিনে নিজে বুজি পাব লাগিব। কাৰণ এতিয়া জুবিন সেই আগৰ সেই 22 বছৰীয়া জুবিন নাই, এতিয়া বয়স আহিছে। সেই বয়স মতে অলপ চিডিউল দিব লাগিব, নিজক দেখাটো বুলি টাইম দিব লাগিব। তাৰ বাদে কিছুমান বস্তু জানে জুবিনে যি ভাবে সি নিজে কৰে। কিন্তু এতিয়া ভাল লাগিছে কি শুনি যে যিহেতু আমি ডিব্ৰুগড় কথা পাতিলোঁ ডক্টৰৰ লগত, যে একো নাই, এভৰিথিং ইজ নৰ্মেল, বিৰাট ধুনীয়াকৈ যাই আছে। চ' মই ভাবোঁ সেইমতে থাকি অলপ নিজে ৰেষ্ট ল'ব লাগিব। তাৰ বাহিৰে একো নাই, আৰু ৰাইজে চিন্তা নকৰিব, জুবিন গাৰ্গ টোটেলি 100% অ'কে হৈ আছে। আমি নাই লাষ্ট কথা পতা নাই, ভিডিঅ'কেইটা দেখিছোঁ, এতিয়া কথা পাতিব দিগদাৰ লাগে। জুবিন দাই ভাবেনে নিজকে তেখেতৰ বয়স যে 50 বছৰ হৈছে? বাপৰে একেবাৰে নাভাবে সেই চব এটা নম্বৰ বুলি কয়, এইবোৰ এটা নম্বৰ। সেইদিনা আমি একদম ষ্ট্ৰং সদায় এনেকৈ থাকিব লাগিব। আমি বাঘ, সিটো কয় ন মই এটা বাঘ। চ' সেই বয়সৰ কথা ইমান চিন্তা নকৰে, কিন্তু তথাপিও আমি সদায় কৈ থাকোঁ যিমান পাৰোঁ। আৰু কিছুমান জানাই যিমান বস্তু জুবিনে নিজে ভাল পায়, নিজে যিটো কৰে সি কৰিবই। আচ্ছা, এই কথা এটা ৰেষ্ট লাগে, মেইন কথা সি ৰেষ্ট নাপায়। আৰু মোৰ কথা মানুহৰ তাৰ মেইন প্ৰব্লেমটো হ'লে মানুহক না ক'ব নোৱাৰে। জুবিনে না নকয়, তাৰমানে ৰাতি আমি প্ৰগ্ৰেম কৰি ৰাতিপুৱা ধৰক 7টা বজাত আমি হোটেলত সোমাওঁ, সেইখিনি সময়ত আৰু মানুহ ৰখি থাকে। সি মানে এই জুবিন দাক কোনোবা বিধৱা আশ্ৰম, কোনোবা অনাথ আশ্ৰম, কিবা যাওঁগৈ দে, জুবিন দাক শুই ল, নাই মানুহখিনি ৰখি আছে, বেয়া পাব। চ' সেই সেনেকৈ তাৰমানে ৰেষ্টনেছটো কম হৈ যায়, কাৰণ কাকো না নকয়, কাকো না ক'বও নোৱাৰেও আৰু নকয়ো। চ' মই ভাবোঁ এতিয়া হাই টাইম, অলপ সি নিজৰ কাৰণে টাইম দিব লাগিব। এটলিষ্ট জুবিনক এতিয়া ৰেষ্ট লাগে। তাৰ বাহিৰে তাৰ কোনো বিদ্যমান বা ট্ৰিটমেণ্ট মেডিচিন নাই, অনলি মেডিচিন ইজ ৰেষ্ট। যিহেতু জুবিন গাৰ্গে এইবাৰ চিকিৎসালয় অহাৰ পাছত, মুম্বাইৰ পৰা অহাৰ পাছত চিকিৎসকে পৰামৰ্শ দিছিল যে জিৰণিৰ প্ৰয়োজন। হাজাৰ হাজাৰ লাখ লাখ অনুৰাগীয়ে জুবিন গাৰ্গক সদায় কৈছে যে আপুনি জিৰণি লওক। সেই কথাটো তেওঁ কেতিয়াবা আলোচনা হয় নেকি কেতিয়াবা আপোনালোকৰ? না হয়, সি কৈছে মই জীয়াই থাকিলে কাম কোনে কৰিব। তাৰ আনচাৰবোৰ আকৌ চব লজিক থাকে নহয়। কৈছে মই যদি শুই থাকোঁ কাম কোনে কৰিব, গান কোনে বনাব, চিনেমা কোনে বনাব। তাৰ মাজত সি আজিকালি কয় মাহঁতে ভালো হৈছিল, সি মোক নিজে এদিন লগ পাই গৈছে আজিকালি মই দুপৰীয়া ৰাতি ধুনীয়া 12টা বজাৰ পিছত কাম নকৰোঁ, 12টাত শুই দিওঁ, ৰাতিপুৱা সোনকালে উঠোঁ 7টা-8টা বজাত। চ' সেইটো ভাল। কিন্তু তাৰ মাজত আকৌ সেই মই কৈছোঁ ন, এই আকৌ ধৰক চিনেমা আহিল, আকৌ ষ্ট্ৰেছ লয়, নিজে সি টেনশ্যনবোৰ বা কামবোৰ বঢ়াই সেই টেনশ্যনো কৰে। চ' মই কৈছোঁ এতিয়া হাই টাইম, বুজোৱাখিনি বুজাব পাৰোঁ, বাকী সি এতিয়া নিজকে নিজে দেহাটো নিজে ল'ব লাগিব। আৰু মই কৈছোঁ ন, এটাই ৰেমেডি, এটাই